চেনেলত। আৰু সেই ব্লগটোত মানে আমি নৈ এখনলৈ গা ধুবলৈ গৈছিলোঁ, লগত ভণ্টিজনী আহিছিলে নগাঁৱৰ পৰা পাখি, আৰু আমি এনেকৈ ফূৰ্তি কৰি নিজে গা ধুবলৈ গৈছিলোঁ আৰু কাৰ এখন আছিলে তাকো ধুবলৈ গৈছিলোঁ। আৰু তাত যেতিয়া গৈ পাইছিলোঁগৈ এনেধৰণে মানে ধেমালি কৰি থাকোঁতে হঠাৎ মোৰ ৱাইফে জোনমণিয়ে মানে এটা শব্দ কৈ পালে, আৰু সেই শব্দটো আচলতে ভুলতে ওলাই গ'ল, আৰু জানি বুজি সেই ভুল কৰা নাছিলোঁ, আৰু ভবাও নাছিলোঁ যে সেই শব্দটোৱে আপোনালোকৰ মনত ইমান এটা আঘাত সানিব বুলি। আৰু সেইবাবে ভুল হৈছে যেতিয়া ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত। আৰু যোৱাকালিৰ পৰা বহুতো ফোন আহি আছে মোলৈ, মেছেজ আহি আছে, বেয়া লাগিছে মনটো, কাৰণ এনেধৰণৰ এটা যে ভুল হৈ যাব সেইটো ময়ো ভবা নাছিলোঁ। আচলতে ভিডিঅ'টো এডিটিং কৰাৰ সময়তো মই ভালদৰে কথাষাৰ লক্ষ্য নকৰাৰ নিচিনাই হ'ল, যাৰ বাবে নেকি ইমান ডাঙৰ এটা ভুল হ'ল বুলি মই ভাবি লৈছোঁ। আৰু সেইবাবে ভুল যিহেতু কৰিছোঁ, আৰু সেইবাবে আপোনালোকৰ ওচৰত ভুল হয়, আৰু যিহেতু ভুল কৰি পালোঁ, আৰু ভৱিষ্যতলৈ এনেধৰণৰ ভুল নহয়, আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ, আৰু ভৱিষ্যতলৈ এনেধৰণৰ ভুল কেতিয়াও নহয়, সেয়া আপোনালোকৰ আগত কথা দিছোঁ।